আজি আছে সামূহিক বিবাহ। ইয়াৰ লগে লগে মই এটা পাৰ্চেল আনিছিলোঁ 1 তাৰিখে অৰ্ডাৰ দিয়া এমেজনত, 6 তাৰিখে পোৱাহিয়ে কথা আছিলে। আজি 15 তাৰিখ হৈ গ'ল। ইমান দিন লাগিলে পাৰ্চেলটো। কি আনবক্সিং কৰি দিলা? ই বোলে আনবক্সিং কৰিয়ে দিলে। জল্দি খোলা, মই তুমি ভিডিঅ' কৰা, মই কৰিছোঁ। দিয়া মোৰহে বস্তু। এইটো চব কি হয়? লেপেল মাইক। এইফালে দেখুৱা, ইয়াত লগোৱা লেপেল মাইক কি কি দিছে চাওঁ। এইটো মই খুব কম দামত পালোঁ দেই, অফাৰত পালোঁ। এইটো হ'ল আপোনাৰ ৰিচিভাৰ। উঠিছে ন ভালকৈ? এইটো হেৰি হৈ গৈছে, ব্লাৰ হৈ গৈছে। মই হয়তো পিছতো ফ'কাছ কৰিছে, বস্তুটো ফ'কাছ নাই কৰা। এইটো হ'ল আপোনাৰ ৰিচিভাৰটো, হৈছে যোনটো মোবাইলত লগাব লাগিব, টাইপ চি। আৰু টাইপ চিৰ পৰা এইটো আইফোনলৈ যোৱা হৈছে নাই ভিডিঅ' ভালকৈ? হৈছে। আইফোনলৈ যোৱা এইটো এডাপ্টাৰ হয়। মানুহটোকে ফ'কাছ কৰে, বস্তুটো ফ'কাছে নকৰে। কেলা সঁচাকৈ আৰু এইটো লেপেল মাইকটো দেখিছেনে? মই অৰ্ডাৰ যোনটো দিছিলোঁ সেইটো নাই অহা যেন লাগিছে। এতিয়া মোৰ এই লেপেল মাইকটোৰ চাউণ্ড টেষ্ট আপোনালোকলৈ আগবঢ়াইছোঁ, আৰু লগতে এই বিবাহ কাকপথাৰৰ বিবাহখনৰ দৃশ্যাংশ আপোনালোকৰ। আজি যি সামূহিক বিবাহ অনুষ্ঠান এই স্থানত অনুষ্ঠিত হ'ল, তাৰে কিছু দৃশ্যাংশ আপোনালোকক দেখাবলৈ বিচাৰিম। মোৰ সামূহিক বিবাহখন আজি অনুষ্ঠিত হ'ল দি হাউন্স ফাউণ্ডেশ্যনৰ সহযোগত আৰু তিনিচুকীয়া জিলা বিবাহ সংস্কাৰ সমিতিৰ উদ্যোগত। ক'ৰ পৰা আহিছে? কেনেকুৱা লাগিছে আজি? বাগানৰ পৰা কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। এই কাষেদি যজ্ঞ আৰম্ভ হ'ব, গতিকে ভিতৰলৈ যাতে কোনো নাযায়। সকলোৱে বাহিৰতে থাকক। কিবা ক'বলৈ থাকিলে অলপ দূৰৰ পৰা ক'ব, কিন্তু ভিতৰত গৈ পেলাই অসুবিধা নকৰিব। বিবাহখনলৈ মই আহিলোঁ, আৰু মই বিশেষভাৱে ফটো মাৰি থাকিবলগীয়া হোৱাৰ কাৰণে আপোনালোকলৈ গোটেই কামখিনি দেখাব নোৱাৰিলোঁ। তথাপিতো মই যিমানখিনি পাৰোঁ আপোনালোকক দেখাইছোঁ। এতিয়া ৰাতিপুৱা 9 বজাৰ পৰা অনুষ্ঠিত হ'ল। সৰু সুৰা কামবিলাক আৰম্ভ কৰিলে, তাৰপিছত হোম দৈত্য চকলং আৰু প্ৰচাৰীসকলৰ যি নীতি নিয়ম সেইবিলাক অনুষ্ঠিত কৰিলে। সেইটোতে মানে কামখিনি হৈ গ'ল, আৰু শেষত গৈ 4 বজাত মানুহবিলাক গোটেই ঘৰা ঘূৰি হৈছে। ঠিক আছে, আপোনালোক বিশ্ব চেনেলটো চাই থাকিব। ধন্যবাদ। আপোনালোকে বেবী দি যাব অৰ্ঘায়ং নাম, আৰু অকণ পাৰি দিব নম নাৰায়ণে নাম, জল অকণ দিব পুনৰ আচমন জলম যজ্ঞেশ্বৰ যজ্ঞ পুৰুষায় নম নাৰায়ণে নাম, নৈবেদ্য নম, আৰু ফুলে পৰি মণি গণেশ্বৰায় নম, ওম গো গণেশ্বৰায় নম, ওম অশ্বক্ষাৰী সৰ্ববিশেষভৈ নম, ওম নাৰদাৰী সর্বদিকে নম, ওম কপিলাদি সর্বগভ্যৈ নম, ওম গঙ্গাদি সর্বদিকে নম, ওম লবণাদি সপ্তসাগরভ্যৈ নম, সর্বেভ্যো দেবেভ্যৈ নম, সর্বেভ্যো দেবীভ্যৈ নম, সর্বেভ্যো ঋষিভ্যৈ নম, ঋষিপত্যেভ্যৈ নম, আত্মদেবতায় নম, কুলদেবতায় নম। ফুলে পাইলে হাত জোর করো। ভট্টরূপ গণেশ আদি বাসুদেব প্রমুখ পূজিত ইহা গস্য ইহা দৃষ্ট অর্থনিশ্রম মম গৃহাণম এত পুষ্পম গণেশ আদি বাসুদেব প্রমুখ পূজিত। কেনেকুৱা লাগিছে? ভাল লাগিছে।